নমস্কাৰ, মই শান্তনু। ৰাতিপুৱা 8টা বজাতে ডিব্ৰুগড় যাম বুলি কোৱা মানুহটো 9টা বজাত ওলাই আহিল। ওলাই আহি আমি চাৰিআলি পালোহি। আজি পিছে গাড়ী গাঁওবুঢ়াই চলাইছে। মাথাউৰিত উঠিয়ে ব্ৰহ্মপুত্ৰখন চাই চাই কেতিয়া টোপনি গ'লো মই গমেই নাপালোঁ। বগীবিল নোপোৱাৰ আগতে গাঁওবুঢ়াই উঠাই দিলে ভিডিঅ' এটা ল'বলৈ। ডিব্ৰুগড়ত সোমাই আমি আহি মেডিকেল তিনিআলি পালোহি। অলপ সময় পাছতে আদিত্য মেডিকেলত সোমাই গ'লোঁ। পিছে যোনজন ডক্টৰক লগ কৰিবলৈ আহিছিলোঁ সেইজন ছুটীত আছিল। সেইবাবে আহি সৃষ্টি মেডিকেল পালোহি। পায়ে আমি ৱেইটিং এৰিয়াত ৱেইট কৰিবলৈ ল'লোঁ। মই এক্সৰ বাবেও ইমান টাইম ৱেইট কৰা নাছিলোঁ। ইয়াত যিমান টাইম ডক্টৰক লগ কৰিবলৈ ৱেইট কৰিব লগা হৈছে। সেইখিনি সময়তে পেটটোও ক'লে, তই এক্সৰ কথা ভাবি ভাবি মোকে মাৰিবি এতিয়া। লগে লগে আহি সৃষ্টি হস্পিটেলৰ কেণ্টিন পালোহি। কেণ্টিনত পাই মেনুখন চালোঁ। চাই মই আচৰিত। ইমানবোৰ আইটেম যদি হস্পিটেলত পায়, মই সদায় হস্পিটেলত থাকিবৰ বাবে সাজু। অক্সৰ আৰু গাঁওবুঢ়াই ৰুটি আৰু দাল ফ্ৰাই অৰ্ডাৰ কৰিছিল। সিহঁতৰ আগত অহাত ময়ো সিহঁতৰ পৰা অলপ লৈ খালোঁ। মই অৰ্ডাৰ কৰিছিলোঁ চিকেন গ্ৰিল চেণ্ডউইচ। মই বোলো ঢকুৱাখানাতো দাল ফ্ৰাই ৰুটি পায়। বাহিৰত আহিছোঁ যেতিয়া বেলেগ কিবা এটা খাই যাওঁ। টিকটক দুটামান খাই ক্ষমা কৰিব, টিকটেক দুটামান খাই ওলাই আহিলোঁ বাইদেউ হোটেলত ভাত খাবলৈ বুলি। ভাতৰ লগত আমি অৰ্ডাৰ কৰিছিলোঁ গাহৰি মাংসৰ লগত বাঁহগাজ। প্ৰথমবাৰৰ বাবে বাইদেউ হোটেলৰ বাঁহগাজৰ লগত গাহৰি খাইছিলোঁ। বহুত টেষ্টি আছিল। আপোনালোকেও আহিলে ট্ৰাই কৰিব পাৰে। পঢ়াত ভাল হোৱাহেঁতেন ময়ো আজি ইয়াতে থাকিলোহেঁতেন। পঢ়ি নহয় ৰাইজ, চাকৰি কৰি। মেডিকেললৈ উভতি আহোঁতে দেখিলোঁ লভ ইজ লাইফ বাট লভ ইজ নট ৱাইফ। তললৈ চাই দেখিলোঁ মাক কৈ দিবা জোঁৱাই বাছ আছে বুলি। কৈ দিব দেই সকলোৱে। মেডিকেল আহিলে এইখন প্ৰায় চকুত পৰে। এতিয়াহে মিনিংটো বুজিলোঁ। জল জীৱন মিছনৰ পানী খোৱা আৰু ইয়াত আহি ট্ৰিটমেণ্ট কৰা। মেডিকেল আহি পাই ৰিপৰ্ট ৰেডি নোহোৱাত 3টা হোৱাত লাগিলোঁ। ৰিপৰ্ট পাই ডক্টৰক দেখাবলৈ আকৌ ৱেইট কৰোঁ। ডক্টৰক দেখাই মেডিচিন কেইটা লৈ ঘৰমুৱা হ'লোঁ। আপোনালোকৰ কাৰ কি হৈছিল কোৱাই নহ'ল নহয়। অক্সৰ মাকৰ গা বেয়া আছিল, তাকে দেখাব আহিছিলোঁ। ঘৰত আহি মাংস বনোৱাত লাগি গ'লোঁ। গাঁওবুঢ়াৰ বাৰ্থডে পাৰ্টি ৰাইজ। পিঁয়াজখিনি অলপ ভাজি পিচি থোৱা আদা নহৰুখিনি দি দিলোঁ। অলপ সময়ৰ পাছতে আমাৰ মাংস খাবৰ বাবে ৰেডি হৈ গ'ল। এতিয়া খোৱাত লাগোঁ। আমি খোৱাত ভাল ৰাইজ, সেইবাবে ডিছকেইখন বগা দেখিছে। বাৰু আজিলৈ ইমানে, পুনৰ লগ পাম। ধন্যবাদ। এইটো ৰাইজ নাওহতীয়া পেট দেই, এইটো ডিঙিলৈকে পেট, বৈদ্য খাব পাৰে এইটো। ইয়াৰ বাৰ্থডে পাৰ্টি খুৱাই আছে এতিয়া আমাক।